Assalamualaikum নমস্কাৰ আজি আকৌ এটা নতুন ব্লগ লৈ জেকে ডাইনিমিকৰ চেনেলৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ নগাঁৱলৈ আহিছোঁ এখন চিনেমা চাবলৈ, যোনখন ব্ৰহ্মাস্ত্ৰ। ডিম্পুদাই কোৱা নিচিনা ব্ৰহ্মাস্ত্ৰত কিমান শক্তি আছে তাকে চাবৰ কাৰণে আমিও ওলাই আহিলোঁ ব্ৰহ্মাস্ত্ৰ চাবলৈ। আৰু ব্ৰহ্মাস্ত্ৰ চাই কেনেকুৱা হয় কি পাওঁ আপোনালোকক জনাম। আপোনালোকে ব্লগটো চাই থাকিব স্কিপ নকৰাকৈ, আৰু আমাক অকণ সাহস দিব যে আমি আকৌ আগুৱাই যাব পাৰোঁ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চেনেলটো কৰিব, সকলোৱে আমাক মৰম দিব, তেতিয়া আমি আগুৱাই যাব পাৰিম। আমাৰ ব্লগটো চাই থাকিব আৰু চিনেমা কি হয় আমি সকলোৱে দেখুৱাই আছোঁ আপোনালোকক। হয়বগা মাৰ্কেট আহিলোঁ, ঘূৰিলোঁ, এয়া অলপ হেডফোন ল'লোঁ আৰু এখন চশমা। কেনেকুৱা লাগিছে বাৰু আপোনালোকে হা? মাৰ্কেটৰ পৰা ওলাই আহিলোঁ, চাই থাকক। এইটো হয়বগাঁৱৰ এটা ডাঙৰ মাৰ্কেট, চব বস্তু পোৱা যায় হ'লচেল। আৰু এতিয়া আমি ডাইৰেক্ট কিবা এটা খাম, খাই পেলাই আপোনাৰ ডাইৰেক্ট আমি হ'ল অপেৰা চিনেমা হল ব্ৰহ্মাস্ত্ৰ চাই থাকক। বাইপাছ পাইছোঁ। আহি পালোঁ এয়া আপোনাৰ চিনেমা হল ৰেফ্ৰেছ প্ৰ', আৰু ইয়াতে হ'ব নগাঁও অপেৰা চিনেমা হল। এইটো চাওক, আহি পালোহি। এতিয়া ভিতৰত কি হয় ব্ৰহ্মাস্ত্ৰত আপোনালোক দেখুৱাম, চাই থাকিব। চাওক কি সুন্দৰ পৰিৱেশ, চাওক। আমি টিকেট অনলাইন কটা আছিলে, তথাপিও আপোনালোকক দেখুৱাইছোঁ। এইটো টিকেট কাউণ্টাৰ, সুধিছোঁ যাবলৈ, চাই থাকক। হেল্ল' চাই থাকক এণ্ট্ৰি।
আহিলোঁ জুই চিনেমা কেনেকুৱা পালে? বহুত ধুনীয়া হৈছে, মানুহে কৈছে বেয়া হৈছে বুলি, কিন্তু বেয়া নহয়, বহুত ধুনীয়া হৈছে চিনেমাখন। আপোনালোকে চাব। ফাইনেলি পাৰ্ট 2 আহিব চিনেমাখনৰ আৰু বহুত ধুনীয়া হৈছে। আপোনালোকে চিনেমাখন চাবলৈ আহিবলৈ মই অনুৰোধ কৰিছোঁ আপোনালোকক। এয়া লিফ্টতে ৱেইট কৰি আছোঁ। এয়া চিনেমা চাই আহি অলপ বহিছোঁ, চাব লাগিছে। এয়া আপোনালোকে আহিলে ইয়াত চাব পাৰিব, বহুত ধুনীয়া হ'ল আৰু খাবও পাৰিব। এখন ডাঙৰ হোটেল হয়, আপোনালোকে আহিছোঁ আপোনালোক ভিউটো দেখুৱাম অলপ যিমানখিনি পাৰোঁ হোটেলখনৰ, মানে আপোনালোক দেখুৱাম বাৰু। বহুত ধুনীয়া হোটেল আৰু ইয়াতে মানে আপোনাৰ হলৰ ছিষ্টেম কৰি দিছে আৰু বহুত ধুনীয়া হ'ল। চালোঁ চিনেমাখন ব্ৰহ্মাস্ত্ৰ, আপোনালোকো আহিব, বহুত ভাল। ছেকেণ্ড পাৰ্ট আহিব ব্ৰহ্মাস্ত্ৰখনৰ, এতিয়া লাষ্ট ফিনিচিং এতিয়াও হোৱা নাই। ছেকেণ্ড পাৰ্ট আহিব, ছেকেণ্ড পাৰ্টটো আৰু জুই হ'ব। ধুনীয়া হোটেল, ৰেফ্ৰেছ